जो चार है ना हमारे स्पॉट पोजीशन में बैठी अकेली है गॉडेस ऑफ द गॉडेस किंग साइज शो में बैठा किंग साइज किंग है बेटा उप्स एक और हिट मशीन है ईपीआर दाताओं के चेहरे देवे ना कौन ना अब तो 4 दिन बचा मेला मेरे वाले स्पॉट बॉस স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত অন্য এটি ভিডিঅ' লৈ তো আহক আজি কিছু বেলেগ ভিডিঅ' এটি উপভোগ কৰোঁ তো ৰাস পূজা শেষ হ'ল তো ৰাস পূজাত মই ভিডিঅ' দিব পৰা নাছিলোঁ তথাপিও মই এটামান ভিডিঅ' দি দিছোঁ তো চাব আৰু গাইজ ৰাসত এইবাৰ আমাৰ ইয়াত দুখন ৰাস হয় এখন ৰাসত এইবাৰ প্ৰিয়ংকা ভৰালী আৰু ফুকন বৰা আহিছিল আৰু এখন ৰাসত দীপলিনা বা আৰু দীক্ষু শৰ্মা আহিছিল তো তেওঁলোকৰ এটি ভিডিঅ' উপভোগ কৰোঁ তো গান গাই থকাৰ মাজতে ইমান সুন্দৰ পৰিৱেশন কৰিছিল তাৰ মাজতে দীপলিনা বাৰনো কিয় খং উঠিল তো আহকচোন ভিডিঅ'টো উপভোগ কৰোঁ তো আহক কি গান গা কোনে কৈছে এবাৰ মুখখন দেখুৱাই দিয়কচোন কোনে কৈছে আপুনি কৈছে কিয় কথা ক'লে আপুনি শুনাৰ ধৈৰ্যটো কিয় নাই ইমান ধৈৰ্য কিয় কমি আহিছে আপোনালোকৰ নাচপা লাগে কেৱল সেইটোৱে আছে নেকি জীৱনত মই নকৰিব দেই মই ধুনীয়াকৈ কথা এষাৰ মোৰ বাইদেউসকলক কৈ আছোঁ আপোনাৰ যদি শুনিবলৈ মন নাই আপুনি আঁতৰি দিব পাৰে কোনো অসুবিধা নাই কিন্তু এনেকৈ অসন্মান নকৰিব মই অনুৰোধ কৰিছোঁ কিন্তু ভালকৈ সংযোগ নাই কৰা আমাৰ অকণমান আপত্তি আছে তো গাইজ চালে ভিডিঅ'টো তো গম পালে কোনোবাই দীপলিনা বাক কৈ আছিল গান গা তো দীপলিনা বাৰো ভুল হৈছে তো ইমান মানুহৰ মাজত কোনোবাই কিবা ক'বও পাৰে তো তেওঁ কিয় শুনিব লাগে তো কোনোবাই কৈ আছিল গান গা তো দীপলিনা বাৰ খং উঠি গ'ল আৰু বেয়াকৈ কৈ দিল তাৰপিছত মানুহজনে লাজ পাই গুচি গ'ল তাৰপিছত আৰু দীপলিনা বাই গান গাবলৈ ধৰিলে তো ভিডিঅ'টো চালে এইবাৰ দীক্ষু শৰ্মাৰ কিয় ৰাগ উঠিছিল তো চাওঁ আহক দীক্ষুদাৰ গান গাই থকাতে কিয় ৰাগ উঠিছিল তো ভিডিঅ'টো উপভোগ কৰোঁ আৰু তো আহক মই গম পাইছোঁ মানুহ লোৱা নাই কি কৰা মই এনেকৈ গান গাব নোৱাৰোঁ আপুনি সকলোকে উত্তৰ দিয়ক কিয় এনেকুৱা হৈছে আদাৰৱাইজ ঠিক কৰক কানেকশ্যন আপোনাৰ যদি কিবা গণ্ডগোল হৈছে ঠিক কৰক আদাৰৱাইজ এনেকৈ গান গাব নোৱাৰি কি কৰিম গাইজ দেখিলে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ মাজলৈ আৰু যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে ছাবস্ক্ৰাইব কৰিছে তো তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নালাগে তো থেংক ইউ লাভ ইউ গাইজ বাই জয় আই অসম সৰুৰ পৰা ডাঙৰ হলো নিজে নিজক চিনি পালো 10 টকা 20 টকা 30 টকা শিখৰ এটা খাবলৈ পইচা নাই যা পোন প্ৰথম চিনাকি মই অসমীয়া মধ্যবিত্ত পৰিয়ালৰ মই এজন ল'ৰা ঘৰ চাবা